নমস্কাৰ বন্ধুসকল, এছএছ ভাৰ্চুৱেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে যে স্থানমান আৰু নিজামান। আমি আগৰ ক্লাছত শিকিছোঁ যে অংক, সংখ্যা, অংকবিষ্ট সংখ্যা মানে কি। আজি আমি শিকিম স্থানমান আৰু নিজামান মানে কি, কেনেকৈ এইবোৰ মনত ৰাখিব পাৰি, কেনেকৈ আমি পাহৰি নোযোৱাকৈ গোটেই জীৱন মনত ৰাখিব পাৰি, সেই নিয়মবোৰ কম। ভিডিঅ' সম্পূৰ্ণকৈ চাবা, কিছু নহয় কিছু শিকিব পাৰিবা। এতিয়া আমি প্ৰথমে ডিছকাশ্যন কৰিম যে স্থান মানেনো কি। আমি যে নামটোলৈ লক্ষ্য কৰোঁ তেনেহ'লে গম পাম স্থান মানে হ'ল ঠাই। স্থান মানে কি জনাৰ আগতে আমি যে আগৰ ক্লাছত অংক, সংখ্যা, অংকবিষ্ট সংখ্যাৰ বিষয়ে শিকিছিলোঁ, সেইখিনি অলপ জানিব লাগিব। যে সংখ্যা মানে কি হৈছে, যেতিয়া আমি অংকবোৰ লগাই দিওঁ তেতিয়া কি হ'ব, সংখ্যা হ'ব। এইটো এটা কি সংখ্যা মানে কি, ইয়াত 7, 8, 7, 8, 9 এই অংককেইটা কি লগ লাগি আছে, সেইকাৰণে এইটো কি বুলি হ'ব, গোটেইটো সংখ্যা বুলি কয়। যেতিয়া আমি ইয়াত লক্ষ্য কৰোঁ যে 9 2, 8 2, 7 2, 8 2 এইবোৰ নহয় নিৰ্দিষ্ট বেলেগ বেলেগ স্থানত বহিছে। মানে যদি আমি এখন বেঞ্চত 4জন ষ্টুডেণ্টে বহে, ইয়াত প্ৰত্যেকজনে বহাৰ স্থানবোৰ বেলেগ বেলেগ, হয়নে নহয়? ঠিক তেনেদৰে ইয়াৰো ইয়াত যেন সংখ্যাটোত অংকবোৰ বহিছে, এই অংকবোৰৰ স্থানবোৰ বেলেগ বেলেগ। এদিন 8 2 বহিছে, ইয়াতো এদিন 8 2 বহিছে, এই দুটাৰ স্থান বেলেগ বেলেগ হ'ব। কাৰণ ইয়াত নহয় 9ৰ পিছত বহিছে, এইটো 7ৰ পিছত বহিছে, বেলেগ বেলেগ। এই যে বেলেগ বেলেগ স্থানত বহিছে, এইবোৰক নহয় কিছুমান নাম দিয়া আছে। এই নামবোৰকে আমি কি বুলি কওঁ, স্থান বুলি কওঁ। এতিয়া আমি জানিম সেই নামবোৰনো কি। আপোনালোকে হয়তো নিশ্চয় জানা এইবোৰ, তথাপিও মই শিকাইছোঁ কাৰণ এই কনচেপ্টবোৰ সকলোবোৰ দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে গোটেইখিনি বুজি পোৱা। মই সেইকাৰণে একদম ঠিক লেভেলৰ পৰা আৰম্ভ কৰিছোঁ। এইবোৰ কনচেপ্ট জানিলে আপোনালোকৰ কি হ'ব, যে গণিতটো কৰাত সহজ হ'ব, আপোনালোকে সহজ পাব। যদি এইবোৰ তোমালোকে নাজানা তেতিয়া কি হ'ব, গণিতটো টান পাব। বুজি লোৱা, তাৰপিছত দেখিবা যে গণিতবোৰ তোমালোকে আপোনে সহজ হৈ গৈছে। এতিয়া আমি চাম এই স্থানবোৰৰ নামবোৰনো কি হয়। আমি যেতিয়া স্থানবোৰ লিখোঁ তেনেহ'লে সদায় মনত ৰাখিবা আমি সোঁহাতৰ পৰা বাওঁহাতে লিখোঁ। আমি এই স্থানবোৰ নাম তোমালোকে এতিয়া নিশ্চয় জানা। আমি প্ৰথমটো কি বুলি কওঁ, একক। তাৰপিছত ছেকেণ্ডটো কি বুলি কওঁ, দশক। তাৰপিছত থাৰ্ডটোক শতক। তাৰপিছত হাজাৰ। তাৰপিছত অযুত। তাৰপিছত লাখ। তাৰপিছত নিযুত। তাৰপিছত কোটি। সোঁফালৰ পৰা বাওঁফালে পঢ়ো। যে প্ৰথমটোক আমি কি বুলি কওঁ, একক বুলি কওঁ। ছেকেণ্ডটোক দশক, থাৰ্ডটোক শতক, ফ'ৰটোক হাজাৰ, তাৰপিছত অযুত, লাখ, নিযুত, কোটি এনেকৈ কওঁ। যেতিয়া আমাক ক'ব যে সংখ্যাটোৰ পৰা স্থানবোৰ উলিওৱা বা স্থানবোৰৰ নাম লিখা, তেতিয়া আমি 9টো কি হ'ব, এককত হ'ব, একক হ'ব। 9ৰ স্থান কি হ'ব, একক হ'ব, কাৰণ প্ৰথম আছে। তাৰপিছত 8ৰ স্থান কি হ'ব, ছেকেণ্ডত আছে দশক। তাৰপিছত 7ৰ স্থান শতক। তাৰপিছত 8ৰ স্থান হাজাৰ। তাৰপিছত 7ৰ স্থান কি হ'ব, অযুত। সকলোৱে নিশ্চয় বুজি পাইছে। এতিয়া আমি যদি নেক্সট চাওঁ যে 7 2 9 4 6 ইয়াৰ পৰা স্থান উলিয়াব দিছে। তোমালোকে স্থান ওলাব দিলে কেনেকৈ ওলাব, এই 6ৰ স্থান কি হ'ব, আমি একদম সহজ, একক। প্ৰথমত আছে একক। 4ৰ স্থান কি হ'ব, দশক। 9ৰ স্থান কি হ'ব, শতক। 2ৰ স্থান কি হ'ব, হাজাৰ। 7ৰ স্থান কি হ'ব, অযুত। আৰু 1ৰ স্থান কি হ'ব, লাখ। এতিয়া আমি কুৱেশ্যন কৰিম। এইটো ৰিলেটেড কুৱেশ্যন, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। 1 নম্বৰ, যে তোমাক কুৱেশ্যন দিছে যে 7 9 2 4ৰ স্থান উলিওৱা। মানে তোমাক কুৱেশ্যন দিছে যে 7 9 2 4ৰ স্থান উলিওৱা বা স্থান লিখা। এতিয়া আমি কেনেকৈ লিখিম, যে আমি স্থান বলো 7ৰ স্থান সমান 7ৰ স্থান কি হ'ব, একক, দশক, শতক, হাজাৰ, কি হ'ব, হাজাৰ। এইটো তোমাৰ ইচ্ছা, 4ৰ স্থান প্ৰথমে লিখা, 7ৰ স্থান লিখা, যেনেকৈ কৰিব পাৰা সেনেকৈ লিখিলে হ'ব। 9ৰ স্থান কি হ'ব, একক, দশক, শতক। তাৰপিছত 2ৰ স্থান হ'ব কি, আমি চাম একক, দশক। তাৰপিছত আমি চাম 4ৰ স্থান, 4ৰ স্থান কি হ'ব, 4ৰ স্থান হ'ব একক। একদম সহজ। আপোনালোকে যেন বুজি পায় কনচেপ্টটো, একদম সহজ হৈ যায়।
8205 কি ওলাব দিছে স্থান ওলাব দিছে আমি ঠিক আগৰ দৰে লিখিম যে 8ৰ স্থান 8ৰ স্থান কি হ'ব 1 10 শতক হাজাৰ 8ৰ স্থান কি হ'ব হাজাৰ হ'ব মই আগতে কৈছো যে আমি 75 বা 72 হিসাব কৰো যে 1 10 শতক হাজাৰ 8ৰ স্থান কি হ'ব হাজাৰ 1 10 শতক 2ৰ স্থান কি হ'ব 2ৰ স্থান কি হ'ব 1 10 শতক তাৰপিছত শূন্যৰ স্থান কি হ'ব শূন্যৰ স্থান শূন্যটো ক'ত আছে আকৌ 10 ক'ত কি হ'ব 10 তাৰপিছত 5ৰ স্থান 5ৰ স্থান কি হ'ব 1 যদি আপোনালোকে ভিডিঅ'ৰ পৰা কিবা হ'লে শিকিব পাৰিছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ পৰিয়ালৰ লগত একত্ৰ হোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা